আজি আমি আপোনালোকক লৈ যাম দক্ষিণ পশ্চিম ইউৰোপত অৱস্থিত এখন অতি ধুনীয়া দেশ স্পেইনলৈ, যিখন দেশ ক্ৰিষ্টোফাৰ কলম্বাছে 1492 চনত আৱিষ্কাৰ কৰিছিল। প্ৰাচীন কালত এই দেশখন ৰোমান সাম্ৰাজ্যৰ অংশ আছিল আৰু সেই সময়ছোৱাত ইয়াক হিস্পেনিয়া বুলি জনা গৈছিল। অৱশ্য আজি ইয়াৰ নাম আনুষ্ঠানিকভাৱে দ্য কিংডম অফ স্পেইন বুলি কোৱা হয়। আটলাণ্টিক মহাসাগৰ আৰু ভূমধ্য সাগৰৰ মাজত স্পেইন অৱস্থিত। দেশখনৰ সীমা 5খন দেশৰ সৈতে ভাগ কৰা হৈছে। পশ্চিমে পৰ্তুগাল, দক্ষিণে মৰক্কো আৰু উত্তৰ পূবে ফ্ৰান্স আৰু এণ্ডোৰা। ইউৰোপৰ একমাত্ৰ দেশ স্পেইন, যিয়ে আফ্ৰিকাৰ এখন দেশ মৰক্কোৰ সৈতে সীমা ভাগ কৰে। আপুনি জানেনে যে স্পেইনৰ জাতীয় ফল হৈছে আঙুৰ, আনহাতে ইয়াৰ জাতীয় প্ৰাণী হৈছে ফাইটিং বুল। পৃথিৱীৰ বহু দেশত গে বিবাহক অবৈধ বুলি গণ্য কৰা হয়, কিন্তু আপুনি জানি আচৰিত হ'ব যে স্পেইন সেই দেশসমূহৰ ভিতৰত অন্যতম য'ত সমলিংগ বিবাহ আইনগতভাৱে স্বীকৃতিপ্ৰাপ্ত। 2005 চনৰ 3 জুলাইৰ পৰা নেদাৰলেণ্ড আৰু বেলজিয়ামৰ পিছত স্পেইন বিশ্বৰ তৃতীয়খন দেশ আছিল। প্ৰায় 5,06,030 বৰ্গ কিলোমিটাৰ এলেকাত বিস্তৃত স্পেইন ইউৰোপৰ চতুৰ্থ বৃহত্তম দেশ আৰু ক্ষেত্ৰফলৰ ফালৰ পৰা বিশ্বৰ 52 সংখ্যক বৃহত্তম দেশ। ইয়াৰ আকাৰ ভাৰততকৈ প্ৰায় 6 গুণ সৰু। স্পেইনৰ জনসংখ্যা প্ৰায় 4,85 লাখ। ইয়াৰে 79% লোক চহৰত বাস কৰে, আনহাতে 21% লোক গ্ৰাম্য অঞ্চলত বাস কৰে। জনসংখ্যাৰ ঘনত্বৰ কথা ক'বলৈ গ'লে স্পেইনত প্ৰতি বৰ্গ কিলোমিটাৰত 96 জন লোক পোৱা যায়। স্পেইনৰ লিংগ অনুপাতৰ পৰা চালে প্ৰতি 100 গৰাকী মহিলাৰ বিপৰীতে 96 জন পুৰুষ পোৱা যায়। দেশৰ কলিং কোড হৈছে +34 আৰু ইয়াতে মানুহে সোঁফালে গাড়ী চলায়। ইয়াৰ মুদ্ৰাক ইউৰো বুলি কোৱা হয়, যিটো 2002 চনত গ্ৰহণ কৰা হৈছিল। ভাৰতত 1 ইউৰোৰ মূল্য প্ৰায় 90 টকাৰ সমান। স্পেইনৰ 17খন ৰাজ্য আৰু 50খন প্ৰদেশ আছে আৰু ইয়াৰ ৰাজধানী হৈছে মাদ্ৰিদ, যিখন দেশৰ আটাইতকৈ ডাঙৰ চহৰ, লগতে জনসংখ্যাৰ ফালৰ পৰা ইউৰোপৰ 6ষ্ঠ বৃহত্তম চহৰ। স্পেইনৰ চৰকাৰী ভাষা হৈছে স্পেনিছ, যিটো ইয়াৰ 96% লোকে কয়। আপুনি জানেনে যে স্পেনিছ বিশ্বৰ চতুৰ্থ সৰ্বাধিক কথিত ভাষা আৰু ইয়াক 559 মিলিয়ন লোকে কয়। ধৰ্মৰ কথা ক'বলৈ গ'লে স্পেইনৰ 52% লোকে খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰে, আনহাতে 44% লোকে কোনো ধৰ্মত বিশ্বাস নকৰে। ইয়াত 1800ৰো অধিক নদী আৰু 2000ৰো অধিক হ্ৰদ আছে। স্পেইনত 30,000ৰো অধিক গীৰ্জা আৰু 2500ৰো অধিক প্ৰাচীন দুৰ্গ আছে। দেশৰ 37% অঞ্চল সেউজীয়াৰে আবৃত, আনহাতে 53% অঞ্চল কৃষিৰ বাবে ব্যৱহাৰ কৰা হয়। ইউৰোপৰ অন্যতম সমৃদ্ধিশালী দেশ হৈছে স্পেইন। ইয়াৰ অৰ্থনীতি ইউৰোপৰ ভিতৰতে 6ষ্ঠ বৃহত্তম। ইয়াত পাৰ কেপিটা GDP হৈছে 33,000 ইউৰো। বিশ্বৰ ভিতৰতে স্পেইনত সৰ্বাধিক জলপানৰ তেল উৎপাদন হয়। বিশ্বৰ 50% জলপান তেল ৰপ্তানি স্পেইনৰ পৰা হয়। আপুনি জানেনে যে বিশ্বৰ প্ৰথম গীটাৰখন স্পেইনত আৱিষ্কাৰ হৈছিল? এই কথা 1500 চনৰ পৰাই আৰম্ভ হয়। স্পেইনত মদ্যপানৰ পৰিমাণো অতি বেছি। ইয়াত বছৰি জনমূৰি মদ্যপান 12 লিটাৰ। ৰপ্তানিৰ ক্ষেত্ৰত স্পেইন বিশ্বৰ ভিতৰতে তৃতীয় স্থানত আছে। ফ্ৰান্সৰ পিছত স্পেইন বিশ্বৰ দ্বিতীয় সৰ্বাধিক পৰ্যটনস্থলী দেশ। প্ৰতি বছৰে ইয়ালৈ 83 মিলিয়ন পৰ্যটক আহে। ইউৰোপৰ একমাত্ৰ দেশ স্পেইন, য'ত ল'ৰা-ছোৱালীয়ে 16 বছৰ বয়সত বিবাহ পাশত আবদ্ধ হ'ব পাৰে। অৱশ্যে ইয়াত ছোৱালীয়ে প্ৰেমত আটাইতকৈ বেছি প্ৰতাৰণা কৰে, কিন্তু বিয়া পাতিলে গোটেই জীৱন একেলগে থাকে। গতিকে স্পেইনৰ কোনোবা ছোৱালীৰ প্ৰেমত পৰিলে সোনকালে বিয়া পাতি ল'ব, নহ'লে আক্ষেপ কৰিব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।